কৈলাজুলি আঞ্চলিক বাথৌ মহাসভাৰ মুকলি অধিৱেশনত মই অংশগ্ৰহণ কৰিলোঁ আৰু বৰাই বাথৌক পূজা অৰ্চনা আৰজ কৰা বাথৌ চালিত অহা এক পুৰণা পৰম্পৰা আৰু আদিম যুগৰ পৰা বড়ো জনজাতিসকলে এই পৰম্পৰাটো পালন কৰি আহিছে। বিশেষকৈ প্ৰকৃতিৰ লগত সম্পৰ্ক আৰু এক বৈজ্ঞানিক পদ্ধতিৰে পঞ্চভূত যিটো আমি কওঁ যে অগ্নি, জল, বায়ু, ভূমি, আকাশ, এই পঞ্চভূতৰে মানুহৰ দেহাটো বনায় আৰু এই বাথৌ পূজা বা সিজু গছক পূজা কৰিলে এই পঞ্চতত্বকে পূজা কৰাটো বুজায়। মানুহৰ জন্ম এই পঞ্চতত্বৰ পৰা হয় আৰু মানুহ মৰাৰ পিছত এই পঞ্চতত্বত বিলীন হয় আৰু এই পঞ্চতত্বকে আমি সিজু গছৰ জৰিয়তে বৰাই বাথৌৰ জৰিয়তে পূজা কৰোঁ। এক আদিম পৰম্পৰা, এই পৰম্পৰাটো চলি থাকিব লাগে, যোগমীয়া হ'ব লাগে আৰু আগবাঢ়িব লাগে। বহুত পিছ পৰি আছে, বিভিন্ন কাৰণত পিছ পৰি আছে। অহা দিনবোৰত এই অঞ্চলৰ উন্নয়নৰ কাম আমি কৰিম। কেইবাটা ৰাস্তা চেংচন হৈছে, কাম আৰম্ভ হৈছে, দলং এটাৰো কাম চেংচন হৈছে আৰু অহা দিনবোৰত এই অঞ্চলত এক ভাল স্বাস্থ্য কেন্দ্ৰৰো প্ৰয়োজন আছে। যিটো আমি এইটো মই ক'ব নোৱাৰিম আপোনাক, ৰাস্তাৰ নামটো মই নাজানো। কৈলাজুলি আঞ্চলিক বাথৌ মহাসভাৰ মুকলি অধিৱেশনত মই অংশগ্ৰহণ কৰিলোঁ আৰু বৰাই বাথৌক পূজা অৰ্চনা আৰজ কৰা বাথৌ চালিত অহা এক পুৰণা পৰম্পৰা আৰু আদিম যুগৰ পৰা বড়ো জনজাতিসকলে এই পৰম্পৰাটো পালন কৰি আহিছে। বিশেষকৈ প্ৰকৃতিৰ লগত সম্পৰ্ক আৰু এক বৈজ্ঞানিক পদ্ধতিৰে পঞ্চভূত যিটো আমি কওঁ যে অগ্নি, জল, বায়ু, ভূমি, আকাশ, এই পঞ্চভূতৰে মানুহৰ দেহাটো বনায় আৰু এই বাথৌ পূজা বা সিজু গছক পূজা কৰিলে এই পঞ্চতত্বকে পূজা কৰাটো বুজায়। মানুহৰ জন্ম এই পঞ্চতত্বৰ পৰা হয় আৰু মানুহ মৰাৰ পিছত এই পঞ্চতত্বত বিলীন হয় আৰু এই পঞ্চতত্বকে আমি সিজু গছৰ জৰিয়তে বৰাই বাথৌৰ জৰিয়তে পূজা কৰোঁ। এক আদিম পৰম্পৰা, এই পৰম্পৰাটো চলি থাকিব লাগে, যোগমীয়া হ'ব লাগে আৰু আগবাঢ়িব লাগে। বহুত পিছ পৰি আছে, বিভিন্ন কাৰণত পিছ পৰি আছে। অহা দিনবোৰত এই অঞ্চলৰ উন্নয়নৰ কাম আমি কৰিম। কেইবাটা ৰাস্তা চেংচন হৈছে, কাম আৰম্ভ হৈছে, দলং এটাৰো কাম চেংচন হৈছে আৰু অহা দিনবোৰত এই অঞ্চলত এক ভাল স্বাস্থ্য কেন্দ্ৰৰো প্ৰয়োজন আছে। যিটো আমি এইটো মই ক'ব নোৱাৰিম আপোনাক, ৰাস্তাৰ নামটো মই নাজানো।